নমস্কাৰ সকলোকে আপোনালোকক আজি টেংগেচি সেট দেখাবলৈ লৈছো এটো মই ভিডিও দিছো আগতে ৰেড আৰু গ্ৰীনত দিছো আজি আপোনালোকে লব পাৰিব গ্ৰীন আৰু এটা দেখাইছো গ্ৰীন আৰু ৰেড খুব ধুনিয়া হয় ৰেড কালাৰটো পাব মই ৰেড কালাৰটো দেখুৱা নাই ইয়াৰিং জুৰ টপত থাকিব তললে চেইন আছে আৰু ইয়াৰ লেংটো হ'ব 18 ইঞ্চি আৰু সেই লকেট গিটা মন কৰিবচোন খুব ধুনিয়া হয় কপাৰ বেস গোল্ড পলিশৰ প্ৰিমিয়াম কোৱালিটিৰ হ'ব যদি লব বিচাৰে মই স্ক্ৰিনতে দিয়া নাম্বাৰত আপোনালোকে হোৱাটসঅ্যাপ কৰিব আৰু এইবিলাক অনলাইন পেমেন্ট কৰি বুকিং কৰিব লাগিব আপোনালোকক এটা আজি সেট দেখাবলৈ লৈছো ৰেড ষ্টন আছে মাজত চাবচোন খুবেই ধুনিয়া হয় কপাৰ বেস গোল্ড পলিশৰে হ'ব ইয়াৰ চেইনৰ লেং হ'ব 18 ইঞ্চি আৰু ইয়াৰিং জুৰ থাকিব টপত আপোনালোকে যদি এটো লব বিচাৰে মই স্ক্ৰিনতে দিয়া নাম্বাৰটো হোৱাটসঅ্যাপ কৰিব আৰু আপোনালোকক যদি কম্বো কৰি লাগে তেনেকেও পাই যাব এটা সেট এজু খাৰু আৰু এটা ফিংগাৰিং যদি কম্বো কৰি লাগে তেনেকেও লব পাৰিব যদি এক্সট্ৰাকে সেটটো লাগে তেনেকেও লব পাৰিব আৰু মই স্ক্ৰিনতে দিয়া নাম্বাৰটোত আপোনালোকে হোৱাটসঅ্যাপ কৰিব আৰু এইবিলাক অনলাইন পেমেন্ট কৰি বুকিং কৰিব লাগিব এইগিটা মই ভিডিও আগত দিছো খালি ইয়াতকে ডাঙৰ সাইজত দেখাইছো লকেটটো আৰু ইয়াৰিং জুৰ এতিয়া দেখাইছো অকনমান সৰু সাইজত এটো আহিছে নতুনকে আপোনালোকে যদি লব বিচাৰে হুনকালে লব পাৰিব চেইনডাল থাকিব হিকলি চেইন একেবাৰে সৰু আৰু এটো বেবি কাৰণেও আপোনালোকে লব পাৰিব 5 বছৰ মানৰ পৰা পিন্ধাব পাৰিব খুবেই ধুনিয়া হয় চেইনৰ লেং হ'ব 18 ইঞ্চি আৰু ইয়াৰিং জুৰ টপত থাকিব একদম বহুত বেছি ধুনিয়া হয় কপাৰ বেস গোল্ড পলিশৰ প্ৰিমিয়াম কোৱালিটিৰ হ'ব আৰু একেবাৰে কম দামত আপোনালোকে লব পাৰিব উনকে হা কেটামান লকেট চেইন দেখাবলৈ লৈছো লকেট গিটা মন কৰিব খুব ধুনিয়া হয় পিংক আৰু হোৱাইট ষ্টনত আছে লভ ডিজাইনত থাকিব ইয়াৰ যে চেইনডাল বহুত বেছি ভাল হয় একেবাৰে মিহি হয় চেইনডাল লেং হ'ব 18 ইঞ্চি খুবেই ধুনিয়া হয় আপোনালোকে যদি এই সেটটো লব বিচাৰে হুনকালে যোগাযোগ কৰিব আৰু স্ক্ৰিনতে দিয়া নাম্বাৰটোত অনলাইন পেমেন্ট কৰি বুকিং কৰিব লাগিব খুবেই ধুনিয়া হয় আপোনালোকক আজি কেডালমান মংগলসূত্ৰ দেখাবলৈ লৈছো বহুতে ব্ল্যাকত মংগলসূত্ৰ বিচাৰি মেসেজ কৰি আছিলে আপোনালোকে এতিয়া লব পাৰিব বহুতখিনিয়ে ৰিষ্টক হৈছে খুবেই ধুনিয়া হয় আৰু এইখিনি কপাৰ বেস গোল্ড পলিশৰ প্ৰিমিয়াম কোৱালিটিৰ হয় আৰু ব্ল্যাক আৰু গোল্ডেন মনিত থাকিব মাজে মাজে গোল্ডেন মনি আছে আৰু ব্ল্যাকত পাব আৰু ইয়া দুটা ডিজাইন দেখাইছো এটা দেখাইছো পিংক আৰু হোৱাইট ষ্টনত এটা দেখাইছো অকল হোৱাইট ষ্টনত আপোনালোকক জিটোৱে লাগে হেতুৱে লব পাৰিব স্ক্ৰিনতে দিয়া নাম্বাৰটোত আপোনালোকে হোৱাটসঅ্যাপ কৰিব আৰু এইবিলাক অনলাইন পেমেন্ট কৰি বুকিং কৰিব লাগিব খুবেই ধুনিয়া হয় আৰু ইয়াৰ লেংটো হ'ব 20 ইঞ্চি আপোনালোকক আজি দুটা ষ্টনৰ সেট দেখাবলৈ লৈছো ৰেড আৰু হোৱাইট ষ্টনত আছে ইয়াৰিং গিজুৰ টপত থাকিব খুবেই ধুনিয়া হয় চাবচোন আৰু ইয়াৰ আপোনালোকক জিডাল চেইন দিছো হেডাল হ'ব 1.5 গ্ৰাম গোল্ড প্লেট চেইন হ'ব আৰু আপোনালোকক যদি কপাৰ বেস গোল্ড পলিশৰ চেইন লাগে হেতু চেইনটো লব পাৰিব চেইনডাল আপোনালোকে 22 ইঞ্চি আৰু 24 ইঞ্চিত পাই যাব খুবেই ধুনিয়া হয় আপোনালোকে চেইনডাল ডেইলি ইউজ কৰিব পাৰিব আৰু লকেটটো নুলুৱাকেও যদি লম বুলি ভাবে তেনেকেও লব পাৰিব W থাকিব লগত আৰু যদি লব বিচাৰে হুনকালে যোগাযোগ কৰিব মই স্ক্ৰিনতে দিয়া নাম্বাৰত মান 12টি দেখাবলৈ লৈছো সকচোন খুবেই ধুনিয়া হয় ডেইলি ইউজৰ হয় কপাৰ বেস গোল্ড পলিশৰে হ'ব ইয়াৰ আপোনালোকে 2.4 2.6 2.8 আৰু 2.2 সাইজ পাই যাব যদি লব বিচাৰে আপোনালোকে হুনকালে যোগাযোগ কৰিব মই স্ক্ৰিনতে দিয়া নাম্বাৰটোত আৰু অনলাইন পেমেন্ট কৰি বুকিং কৰিব লাগিব বহুত বেছি ধুনিয়া হয়